হায়াৰ ছেকেণ্ডাৰী পঢ়া ছাত্ৰীসকলে 800 টকা মাহত লাভ কৰিব। স্নাতক পঢ়া ছাত্ৰীসকলে 1250 টকা লাভ কৰিব। স্নাতকোত্তৰ আৰু বিএড পঢ়া ছাত্ৰীসকলে 2500 টকা মাহিলী লাভ কৰিব। কিন্তু বাবু বা আমাৰ ল'ৰাসকলক আমি 200 টকা অলপ কমকৈ দিব খুজিছোঁ। ডিগ্ৰীত আমি 1000 টকা দিম আৰু পোষ্ট গ্ৰেজুৱেটত আমি 2000 টকা দিম। ছাত্ৰীয়ে 1250 টকা পাব আৰু 2500 টকা পাব, কিন্তু ছাত্ৰসকলে 1000 টকা পাব আৰু 2000 টকা পাব। যোৱা বছৰ নিৰ্বাচনৰ সময়ত মই অসমৰ বিভিন্ন জাগাত যেতিয়া গৈছিলোঁ, তেতিয়া আমাৰ যিসকল ছাত্ৰ তেওঁলোকে মোক বিভিন্ন সভাত কৈছিলে যে মামা আপুনি আমাক বেয়া পায় নেকি, আপুনি আমাক কিয় নিদিয়ে? আৰু মই আঁচনিটোৰ নাম নিদিয়াকৈ ল'ৰাবিলাকে নিজে নিজে বাবু আঁচনি দিয়ক, বাবু আঁচনি দিয়ক বুলি এটা গোটেই অসমতে পৰিৱেশ এটা সৃষ্টি কৰে। মই ভাবিছিলোঁ আঁচনিৰ নাম চৰকাৰে ঠিক কৰে, কিন্তু নিযুত বাবু আঁচনিৰ নাম চৰকাৰে ঠিক কৰা নাই। আমাৰ ল'ৰাবিলাকে নিজে মোক ঠিক কৰি যে আপুনি মামা আমাক বাবু আঁচনি দিয়ক। যোৱা বছৰ আমি অক্টোবৰ মাহত সিদ্ধান্ত ল'লোঁ যে আমি ডিগ্ৰী আৰু পোষ্ট গ্ৰেজুৱেটত পঢ়া ছাত্ৰসকলকো এই সুবিধা দিম আৰু প্ৰথম বছৰ কাৰণে আমি মাত্ৰ 50,000 ছাত্ৰক এই সুবিধা দিব পাৰিলোঁ। এই বছৰ আমি ভাবিছোঁ যে প্ৰায় 70,000 ছাত্ৰক আমি নতুনকৈ সুবিধা দিব পাৰিম, অৰ্থাৎ এই আঁচনিখনেও 1,20,000 ছাত্ৰক উপকৃত কৰিব, কাৰণ ইয়াতে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ থাকিব। নিযুত মইনা আঁচনিখনে এইবাৰ তৃতীয় বৰ্ষকো স্পৰ্শ কৰিব। ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ বা আমি ছেমিষ্টাৰ বুলি ক'লে একেবাৰে 6 ছেমিষ্টাৰলৈকে যাব। লগত মোক কিছুমান ছাত্ৰী আজি ৰাতিপুৱা মোক সুধিছে যে মামা 7 ছেমিষ্টাৰত আমি পাম নে নাই। মোৰো মনত ধৰা নাছিল, কাৰণ আজিকালি বহুত কলেজত 4th ইয়াৰ ডিগ্ৰী আৰম্ভ হৈছে, 7 and 8 ছেমিষ্টাৰো আমি গৈ পাম। গতিকে মই আজিৰ সভাতে কৈছোঁ যে আমি 7 ছেমিষ্টাৰত যদি কোনোবা ছাত্ৰী পঢ়ি আছে বা ছাত্ৰ পঢ়ি আছে, তেওঁলোককো আমি এই আঁচনিখনৰ ডেফিনেটলি সুবিধা দিম, তেওঁলোকেও ফৰ্ম ফিল আপ কৰিব পাৰিব। এই বছৰ আমি আৰু কেইটামান সুবিধা আনিলোঁ। সেইটো হ'ল যে আমি পলিটেকনিকক লগত ৰাখিলোঁ, যে পলিটেকনিক পঢ়া ছাত্ৰ ছাত্ৰীসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব। আমাৰ এই আঁচনিখনত ছাত্ৰ আৰু ছাত্ৰীৰ যিটো পুঁজি বা জলপানী, তাত অলপমান আমি এটা গেপ ৰাখিছোঁ। হায়াৰ ছেকেণ্ডাৰী পঢ়া ছাত্ৰীসকলে 800 টকা মাহত লাভ কৰিব। স্নাতক পঢ়া ছাত্ৰীসকলে 1250 টকা লাভ কৰিব। স্নাতকোত্তৰ আৰু বিএড পঢ়া ছাত্ৰীসকলে 2500 টকা মাহিলী লাভ কৰিব। কিন্তু বাবু বা আমাৰ ল'ৰাসকলক আমি 200 টকা অলপ কমকৈ দিব খুজিছোঁ। ডিগ্ৰীত আমি 1000 টকা দিম আৰু পোষ্ট গ্ৰেজুৱেটত আমি 2000 টকা দিম। ছাত্ৰীয়ে 1250 টকা পাব আৰু 2500 টকা পাব, কিন্তু ছাত্ৰসকলে 1000 টকা পাব আৰু 2000 টকা পাব।